ইটোৰ কাৰণে কেইদিনমান আগতে ডেপুটি কমিশনাৰ APDCLৰ যিটো আমাৰ বিষয়া আছে ফৰেষ্ট ডিপাৰ্টমেণ্ট PWD একেলগে আমি কিছুমান জায়গাত জইন ভিজিট কৰিছোঁ আৰু প্ৰায় 3 দিনহে হৈছে তো ই য'ত ইলেক্ট্ৰিক পোষ্ট গুচাই পেলাই বেলেগত ৰাখিব লাগে ক'ত গছ কাটিব লাগে গছ নাকাটাকে ক'ৰবাত ৰাস্তা বনাব পাৰে নেকি সব বস্তুটো ঠিকমতে অৰ্গেনাইজ কৰি দিয়া হৈছে তো সেইটো সাগে ক'ৰবাত তেনেকুৱা যদি আছে মই এইটো আকৌ তদন্ত কৰিম কিন্তু অলৰেডি ডেপুটি কমিশনাৰক দায়িত্ব দিয়া হৈছে আৰু গোটেইকেইটা ডিপাৰ্টমেণ্টৰ লগত কথা পাতি যিটো CIDFৰ স্কিম আহিছে কোকৰাঝাৰৰ ৰাস্তা বহুত সৰু আছিলে ৰাস্তাটো বহল কৰাৰ কাৰণে এই কামটো চলি আছে তো এই কামখিনি হৈ গ'লে কোকৰাঝাৰৰ কাৰণে বহুত ৰাস্তাৰ সৌন্দৰ্যটোও বাঢ়িব প্লাছ মানুহে এটা যান যিটো নেকি ট্ৰাফিক হৈ আছিলে এই ট্ৰাফিকটোও মানে ঠিক হ'ব বুলি মই আশা কৰিছোঁ BTCৰ যিখিনি মেজৰ ডিপাৰ্টমেণ্ট আছে প্ৰত্যেকটো ডিপাৰ্টমেণ্টটো ফ'কাছ কৰি পেলাই আজি ৰিভিউ মিটিং কৰা হৈছে আৰু ইতিমধ্যে এডুকেশ্যন হেল্থ PHC এগ্ৰিকালচাৰ আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ ৰিভিউ হৈ গ'ল আৰু প্ৰত্যেকটো ডিপাৰ্টমেণ্টত কি গেপ আছে ইমপ্লিমেণ্টেশ্যনত ক'ত শ্ল' হৈছে এই গোটেই বস্তুটো ৰিভিউ কৰা হৈছে আৰু যোৱা বছৰতো কেইবাবাৰ ৰিভিউ কৰা হৈছে আৰু ইয়াৰ কাৰণে এতিয়া বিভিন্ন ডিপাৰ্টমেণ্টৰ কাম কাজবিলাক খুব ষ্ট্ৰীমলাইন হৈছে কিন্তু এইটো আৰু স্পীড আপ কৰিব লাগিব যিটো নেকি পাব্লিকৰ এছপিৰেশ্যন আছে যে এই অঞ্চলটো বহুত বছৰে মানে ডেভেলপমেণ্টবিলাক যেনেকৈ হ'ব লাগিছিলে তেনেকৈ হোৱা নাই তো সেইটো ফুলফিল কৰিবৰ কাৰণে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ যিটো এনুৱেল অপাৰেশ্যন প্লান সেইটো আমি ঠিকমতে মানে কেনেকৈ ইমপ্লিমেণ্ট কৰিব লাগে কেনেকৈ স্কিমবিলাক ধৰিব লাগে এইবিলাক আগতে ঠিক কৰি দিছিলোঁ আৰু এইবাৰো ডিচেম্বৰ মাহত পুনৰ নেক্সট মাৰ্চত হ'ব লগা AOPৰ কাৰণে আমি কনচালটেশ্যনটো ডিচেম্বৰৰ পৰা আৰম্ভ কৰিম আজি গাৰ্জেন মন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত বহুতখিনি কথা আমি মানে অৰ্গেনাইজ কৰিব পাৰিছোঁ আৰু সেইটো ইমপ্লিমেণ্টেশ্যন লেভেললৈ লৈ যাব পাৰিলে BTCত ডেভেলপমেণ্টটো খুব স্পীডত হ'ব বুলি মই আশা কৰোঁ আৰু আমাৰ সকলো আছে গোটেই BTC কেনেকৈ আগুৱাই লৈ যাব পাৰি মাননীয় মুখ্যমন্ত্ৰীৰ ইচ্ছা যে BTC এতিয়া পিছ পৰি থাকিব নালাগে BTCত উন্নয়ন তীব্ৰতৰ গতিত হ'ব লাগে প্ৰত্যেকটো ডিপাৰ্টমেণ্টৰ ৰিভিউ কৰা হৈছে ৰাতিপুৱা 10টাত মিটিং আৰম্ভ হৈছে আৰু মই ভাবোঁ যে গোটেই দিন জোৰা মিটিং চলিব সন্ধিয়া 7টা 8টালৈ মিটিং চলিব বুলি মোৰ আশা বহুত ভাল সিদ্ধান্ত লোৱা হৈ আছে আৰু এই সিদ্ধান্তবোৰৰ কথা মানে আমাৰ BTC প্ৰধানে BTR প্ৰধানে আপোনালোকক জনাব কিন্তু মই ভাবোঁ যে BTRৰ কাৰণে এটা ভাল খবৰ যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া খুব মানে আগ্ৰহ ৰাখিছে যে BTR অঞ্চলৰ উন্নয়ন ভালকৈ হ'ব লাগে যিবিলাক উন্নয়নৰ কাম হোৱা নাছিলে চৰকাৰী স্কিম ভালকৈ ইমপ্লিমেণ্ট হ'ব লাগে জল জীৱনৰ স্কিম ভালকৈ ইমপ্লিমেণ্ট হ'ব লাগে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ভালকৈ হ'ব লাগে য'ত ৰাস্তা হোৱা নাই প্ৰধানমন্ত্ৰী গ্ৰামীণ সড়ক যোজনাত ৰাস্তা হ'ব লাগে চ' গোটেই কথাৰ ওপৰত আলোচনা চলি আছে আজি কাউন্সিলে সিদ্ধান্ত লৈছে যে প্ৰত্যেক সাব ডিভিজনত এজন EM গাৰ্জেন EM হ'ব আৰু এই সাব ডিভিজনৰ গোটেই কাম কাজ চোৱা তাত যোৱা মাইক্ৰ' লেভেলত প্লেনিং কৰা ইমপ্লিমেণ্ট কৰা এই গোটেই দায়িত্বটো গাৰ্জেন EMৰো থাকিব নিজৰ বিভাগৰ লগত যেনেকৈ অসমত অভিভাৱক মন্ত্ৰী কৰা হৈছে কাউন্সিলে আজি সবে বহি সিদ্ধান্ত ল'লে যে এজন গাৰ্জেন EM আমি প্ৰত্যেকটো সাব ডিভিজনত দিম তো মই ভাবোঁ যে কাম কাজবিলাক কৰোঁতে অলপ সুবিধা হ'ব আৰু কাম কাজ ভাল नोंथाङा गोबां रां आर्जिनो गोसो जादों नामा? जुदि गोसो जादों अब्ला नोंथांनि थाखाय मोजां खौरां। निउ इन्डिया टेक्न'लजिज मास्टार फ्रेन्चाइज अल आसाम ATM सार्भिस हिटाची ATM एन्ड टाटा इन्डिकेस ATM फसंनानै नोंथाङाबो गोबां रां बुथुमनो हागोन। लाइमोनफोरनिफ्राय जागायनानै बैसो जानाय गासिबो बैसोनि सुबुंफोरानो बे फालांगिजों गोरलैनो रां आर्जिनो हागोन। नोंथांनि गामियावबो बे ATM मेसिनखौ फसंनानै नोंथाङाबो मुलाम्फा मोननो हागोन। बांसिनै मिन्थिनो थाखाय 7002005072 एबा 9401230135 जानबुं अनजिमायाव दिनैनो सुलाद ला।